গুড মৰ্নিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ব্লগ দিব পৰা নাই। আজি আমি ফুৰিবলৈ যাম, মানে পিকনিক যাম আৰু লগতে আমি মন্দিৰ দৰ্শন কৰিম। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুনকৈ যদি চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়া পিকনিক যাম। শেষত আমি ওলালোঁ, এয়া বাছত উঠিছোঁ। সকলো উঠিলে বাছত আৰু বাছ মানে ট্ৰেভেলাৰ, সকলো বহি আছে। এইফালে নবৌৱে মোক মাতিছে বহিবলৈ আৰু এতিয়া আমি ব'লক। এতিয়া আমি নুমলীগড় পালোহি। আমি যলৈ যাম নুমলীগড়ৰ পৰা পুৰা বাংলাৰ পৰা বকিয়াল হৈ আমি কাৰ্বিআংলং ডিষ্ট্ৰিক্ট বোকাজানলৈ যাম। তাত বুদ্ধ মন্দিৰ আছে, মানে বুদ্ধিষ্ট টেম্পল আছে। আৰু আমি আগৰ পৰাই শুনি আহিছোঁ প্ৰাকৃতিক সৌন্দৰ্য পৰিপূৰ্ণ এখন ঠাই। আমি আজি ব'লকচোন চাওঁগৈ, আপোনালোককো লগত লৈ যাওঁ আৰু লগতে আমি পিকনিকো খাম। পিকনিক খোৱাও ধুনীয়া প্লেচ আছে বুলি জানো আৰু সেইবাবে আমি ওলাইছোঁ আজি পিকনিকলৈ বুলি আৰু লগতে মন্দিৰ দৰ্শন কৰিম। আহক এতিয়া। এতিয়া আমি পাই গ'লোহি য'ত আমি পিকনিক খাম বুলি আগতে প্লেচটো ৰাখি ল'লোঁ, কাৰণ মানুহ বেছি হয় বুলি কৈছে আৰু সেইকাৰণে প্লেচখন ৰাখি এতিয়া আমি মন্দিৰলৈ ভিতৰলৈ যাম। প্ৰথমে চাহ একাপ খাই ল'লোঁ, চাহকাপ খোৱা দেখুৱাই নল'লোঁ আৰু এতিয়া আমি ইয়াৰ মন্দিৰৰ সন্মুখ পালোহি। মন্দিৰৰ সন্মুখ পাই মনটো ভাল লাগি গ'ল, কাৰণ আমি পাই গ'লোহি আৰু আমি এতিয়া গেটখন খুলি সোমাই আহিছোঁ। সঁচাকৈয়ে শুনি থকাৰ দৰে বহুত ধুনীয়া হয় মন্দিৰটো, প্ৰাকৃতিক সৌন্দৰ্য পৰিপূৰ্ণ আৰু সন্মুখতে মোনাষ্ট্ৰিক আছে আৰু আমি বুদ্ধদেৱক কি ধুনীয়াকৈ সজাই থোৱা আছে অকণমানিকৈ। এয়া দেখিছে নিশ্চয়, দেখি ধুনীয়া লাগিছে। আগৰ পৰাই শুনি আহিছিলোঁ, কিন্তু আজি ফাইনেলি আহি গ'লোঁ আমি আৰু মন্দিৰ চাবলৈ। কিন্তু আজি শনিবাৰত ইমান বেছি মানুহ নহয়, দেওবাৰ বেছি হয় বুলি কৈছে। এইফালে চাৰিওকাষে দেখিছে ন, সৰু সৰু কিছুমান বুদ্ধদেৱৰ প্ৰতিমূৰ্তি আছে, সজাই ৰাখিছে। সেইবিলাক হ'ল ভক্তবিলাকৰ মনৰ আশা পূৰ্ণ হোৱাৰ বাবে দান কৰা মূৰ্তি হয় আৰু মই অকণকৈ দেখাই যাম ব'লক। এই নতুন ভাগ মন্দিৰৰ ভিতৰলৈ আমি সোমাইছোঁ। এই ভাগ হৈছে 2013 চনৰ 21 মাৰ্চত প্ৰতিষ্ঠা কৰা হৈছিল, মানে স্থাপিত হৈছিল। আৰু পুৰণা ভাগো দেখাম বাৰু। এয়া নতুন ভাগ। আমি সোমাই আহিলোঁ মন্দিৰৰ ভিতৰলৈ। সঁচাকৈয়ে বহুত ধুনীয়া মন্দিৰটো আৰু ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে মন্দিৰটো, দেখিয়ে ভাল লাগি গ'ল। বৰ ধুনীয়া মন্দিৰটো সোমাই। আপোনালোকো আহিব কেতিয়াবা। চকুৰে দেখাটো বেছি ধুনীয়া, কাৰণ মই ভিডিঅ'তকৈ চকুৰে দেখিলে জানিব আৰু বহুত বেছি ধুনীয়া। আৰু এয়া চাওক, বুদ্ধদেৱৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ সজাই ৰাখিছে। বহুত ডাঙৰকৈ আছে প্ৰতিমূৰ্তিটো। মই ভিডিঅ'ত হয়তো সৰু হ'ব পাৰে আৰু এই গ্ৰিলেৰে লক কৰি থোৱা আছে। আৰু বাহিৰত আমি মম জ্বলাই ল'লোঁ। ইয়াত মমহে জ্বলাই, চাকি নজ্বলাই। আমি মম জ্বলাই ল'লোঁ আৰু লগতে ধূপ জ্বলালোঁ আৰু সেৱা এভাগ কৰি ল'লোঁ। আমি এতিয়া জ্বলাই ল'লোঁ মমডাল আৰু অকণমান সেৱা কৰি ল'লোঁ আৰু চাৰিওফালৰ আমি মানে প্ৰাকৃতিক সৌন্দৰ্যটো অকণমান দেখালোঁ।
মন্দিৰটো বহুত ডাঙৰ, এঠাইত নহয় কেইবা ঠাইতো আছে সৰু সৰুকৈ মন্দিৰ, কিন্তু মই সকলোলৈ নগ'লোঁ কাৰণ অকণমানজনী লৈ গৈছোঁ, অকণমান দিগদাৰ কৰি থাকে, তাইকো যাব লাগে। ইয়াত দেখিছে নহয় ইমান ধুনীয়া পৰিৱেশ। এয়া মই যে কৈছিলোঁ পুৰণা মন্দিৰভাগ, এয়া চাওকচোন, এয়া হ'ল 1873 চনত স্থাপিত হৈছিল এই ভাগ। আৰু আমি অকণমান সোমাই যাওঁ। এয়া বুদ্ধদেৱৰ বিশ্ৰাম কৰা প্ৰতিমূৰ্তি দেখা পালোঁ আৰু ওচৰলৈ গ'লোঁ। চাওকচোন কি ধুনীয়াকৈ বিশ্ৰাম কৰা প্ৰতিমূৰ্তি সজাই ৰাখিছে। এয়া দেখিছে নহয়। এইফালে বুদ্ধদেৱৰ বহুত প্ৰতিমূৰ্তি আছিল, মই কিন্তু নগ'লোঁ। মানে ইয়াৰ ভগৱান যিটো আছে তাৰ মহৎ বহুত আছে, মানুহে যিটো কামনা কৰি আহে, মনৰ ইচ্ছা কৰি আহে পূৰ্ণ হয়। মানে এই চাকৰি ক্ষেত্ৰ হওক, পঢ়া লেখা ক্ষেত্ৰ হওক, যিকোনো ক্ষেত্ৰত বেমাৰ আজাৰ হওক, চব মানে ইয়াত যিটো কামনা কৰিব, মন তৃপ্তি হওক, নিজৰ ইচ্ছা মনে শ্ৰদ্ধা মনোকামনা পূৰ্ণ হয় ন। ইয়াত ধৰিলে বুদ্ধ ধৰ্মৰ পূজা যোনজনে কৰে তেওঁক কি বুলি কোৱা হয়? ভান্তে। আমি তাৰমানে আচলতে বুদ্ধ ধৰ্মৰ ওপৰত একোৱেই নাজানো, সেইকাৰণে অকণমান সুধিছোঁ আৰু জানিবলৈও মন যায় কি কাৰণেনো এনেকৈ বিখ্যাত এই জেগাটুকুৰা। হ'ব দিয়ক, ধন্যবাদ থাকিলে আপোনালৈ। আজি এটা নতুন কথা জানিবলৈ পালোঁ আৰু মামীৰ লগতে চেলফি এখন মাৰি ল'লোঁ। আজি ভ্ৰান্তে বুলি কয় পুৰোহিতজনক, আজি প্ৰথম শুনিলোঁ আৰু আগতেও নাজানো বুদ্ধদেৱৰ ওপৰত, বিশেষকৈ বা বুদ্ধ পূজাৰ ওপৰত আমি ইমান বিশেষ নাজানো কাৰণ আমি বুদ্ধ ধৰ্মৰ লোক নহয়, সেইবাবে আজি বহুত কথা জানিলোঁ, ভাল লাগিল। এইখন ওচৰতে আছে কালিয়নী নৈ এৰি যোৱা সুঁতি বুলি কৈছিল, মই বিশেষ ইমান চিনি নাপাওঁ, কিন্তু সুঁতিখনত পানী যিকণ আছে বহুত ধুনীয়া, একদম ঠাণ্ডা চাফা। মানুহবিলাকে তাতে ফটো মাৰিলে, আমিও এখন ফটো মাৰিলোঁ আৰু আমাৰ ছোৱালীয়েতো পাই একেবাৰে মন খুচ, তাই খুব ভাল পাইছে। সঁচাকৈ বৰ ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে ঠাইডোখৰ। এতিয়া আমি আপোনালোকক দেখাম তাৰ অকণমান পৰিৱেশটো অকণমান দেখাম, তাৰে পৰা আকৌ আমি পিকনিক খোৱা প্লেচলৈ লৈ যাম, কেনেকুৱা লাগে আৰু কি বনাইছে কি কৰিছে অকণমান দেখাম। আৰু এইফালে দেখিছে নাই, মেখেলা দাঙি নাচিবলৈ লাগিলে। ঘৰত কাম কৰি থাকি আজি সকলো পিকনিকলৈ আহি আৰামছে বহি আছে। আমি ঘৰত সকলোখিনি কৰি নিছিলোঁ, অকল বনাব লাগে আৰু খাব লাগে, এনেকৈ নিছোঁ। এতিয়া কি ৰান্ধিছে মই আপোনালোকক অকণমান দেখাম। এয়া ৰান্ধনীয়ে বনাই আছে মাংস, আৰু খুব বেছি ৰ'দ আছিল সেইবাবে পূৰা ৰঙা হৈ গৈছে ৰান্ধনী। বেছি আইটেম লৈও যোৱা নাই, আৰু দালি ভাত আৰু মাংস, এনেকৈ মাছ আছিলে তেনেকৈ। ইয়াত দালি তেল মৰাই নাই, বইল কৰি ৰাখিছেহে। সেয়া মাংস বনাইছে, হ'বই আৰু মাংস হ'লে আমি ভাত খাব পাৰিম, একো খাই যোৱা নাই। ভোকো লাগিছিল, এয়া ফাইনেলি হৈ গৈছে। এইফালে দালি, এয়া চালাড আৰু এয়া ভাত ঢাকি থৈছে। খুব ধুনীয়াকৈ বনাই দিলে ৰান্ধনীয়ে। এইফালে মাছ আছিল, সেইটো আমি ঘৰৰ পৰাই ফ্ৰাই কৰি দিছোঁ মাছ, যিহেতু খণ্ড খণ্ডকৈ ফ্ৰাই কৰি থবলৈ সময় নাই বাবে ঘৰৰ পৰাই লৈ গৈছোঁ। এয়া এতিয়া খাবলৈ দিলে সকলোকে।
মই খোৱা নাই, মই অলপ লাগি দিলোঁ। খাবলৈ ধুনীয়া হৈছে না? ধুনীয়া। এইফালে আমাৰ অতিথি এজন পালোঁ, তেওঁকো অকণমান খুৱাই দিলোঁ। অকণমান মই ভালকৈ খুৱাই দিলোঁ, নালাগে বুলি কৈ গ'লগৈ। এইফালে আমাৰ লগত গৈছিল দেউতাহঁত, নাচিবলৈ লাগিলে খাই কৰি। এয়া আকৌ অকণমান প্ৰাকৃতিক সৌন্দৰ্য দেখাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। যদিহে ভিডিঅ'টো ভাল লাগিলে শেষলৈকে চালে আৰু তাৰ বাবে ধন্যবাদ থাকিল। আৰু এয়া আমি এতিয়া গাড়ীত উঠি ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ উভতো, যিহেতু অকণমান সন্ধিয়া হৈছে। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাব। আজিলৈ আহোঁ, বাই বাই।